আজি আমাৰ মৰমৰ আইতাৰ ওপৰত এই ভিডিঅ'টো নবনাও দিয়ক, চিন্তা নকৰিব আইতা আপুনি। আজি কেইজনমান উচ্চ শিক্ষিত জধামূৰ্খ মানুহ কেইজনৰ ওপৰতে এই ভিডিঅ'টো বনাইছোঁ। জধামূৰ্খ কিয় কৈছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু গম পাব। চাওক, কথাটো এনেকুৱা ধৰণৰ, 15 আগষ্টৰ দিনা কেইজনমান মানুহক পতাকা উত্তোলন কৰিব মাতিলে। তেওঁলোকে পতাকা উত্তোলন ঠিকে কৰিলে। তাৰ পিছত ৰাষ্ট্ৰীয় সংগীতো গালে। ৰাষ্ট্ৰীয় সংগীতটো গাওঁতে একেবাৰে খেলি মেলি কৰি দিলে। তেওঁলোকে সংগীতটো ইমান সুন্দৰকৈ গাইছে যে তেওঁলোকক আপোনালোকে কি উপহাৰ দিব আপোনালোকে জনাব মোক, আৰু আপোনালোকৰ মতেই মই তেওঁলোকক উপহাৰটো আগবঢ়াম। তেনেহ'লে অকণমানো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক বন্ধুসকল। पंजाब सिंध गुजरात मराठा विंध्य हिमाचल भाग्य विधान ৰব বন্ধুসকল, ভিডিঅ' ইমানতে শেষ হোৱা নাই। আৰু এটা ভিডিঅ' আছে, সেইটো চাই লওক আৰু ভাল পাব আপোনালোকে। एक जायो है भारत भाग्य विधाता, जनगण मन अधिनायक जय हे भारत भाग्य विधाता, जय हे जय हे जय हे जय हे जनगण मंगल अधिनायक जय हे भारत भाग्य विधाता। Got it! पंजाब सिंधु गुजरात मराठा काबीर उत्कल बंग, तब सुबिंदु हिमाचल यमुनार गंगा उज्जल जलति तरंग, जनगण मन अधिनायक जय हे भारत भाग्य विधाता। চাওক, মই এটা কথাই জানো, ৰাষ্ট্ৰীয় সংগীতটো যদি গাব নাজানে তেনেহ'লে গাব নালাগে, কিন্তু এই জধা মূৰ্খবিলাকৰ নিচিনা গাব নালাগে। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।